নমস্কাৰ বন্ধু বান্ধৱীসকল এমবি আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ মাধ্যমেৰে মই লৈ আহিছোঁ অসম জিকেৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, যিকেইটা প্ৰশ্ন অসমৰ সকলো কম্পিটিটিভ এক্সামৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ হয়। যদিহে এতিয়ালৈকে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰসমূহ সদায় পাই থাকিবলৈ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নটো, উত্তৰ পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ অসমৰ ক'ত অৱস্থিত? অপশ্যন এ গুৱাহাটী, বি যোৰহাট, হাফলং, ডিব্ৰুগড়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি যোৰহাট। নেক্সট প্ৰশ্ন, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অপশ্যন এ তৰুণৰাম ফুকন, অপশ্যন বি মহানন্দ দাস, অপশ্যন চি বসন্ত দাস, ডি যতীন্দ্ৰনাথ দুৱৰা, চি বসন্ত দাস শুদ্ধ উত্তৰ। নেক্সট, অসমৰ জাতীয় প্ৰতীক কি? উত্তৰ অপশ্যন এ এশিঙীয়া গড়, বি বাঘ, চি সিংহ, ডি বান্দৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ এশিঙীয়া গড় হৈছে অসমৰ জাতীয় প্ৰতীক। নেক্সট প্ৰশ্ন, অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোনখন ঠাইক কোৱা হয়? অপশ্যন এ কাৰ্বি আংলং, বি ধুবুৰী, চি বোকাজান, ডি চাবুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি চাবুৱা হৈছে অসমৰ। নেক্সট প্ৰশ্ন, লোকসভাত অসমৰ সদস্য সংখ্যা কিমান? অপশ্যন এ 14 জন, অপশ্যন বি 12 জন, অপশ্যন চি 19 জন, অপশ্যন ডি 23 জন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 14 জন। নেক্সট প্ৰশ্ন, অসমৰ কোনখন ঠাইত চাচত প্ৰেমৰ নগৰী বুলি জনা যায়? অপশ্যন এ ডিব্ৰুগড়, বি যোৰহাট, চি গুৱাহাটী, ডি তেজপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি তেজপুৰ। নেক্সট প্ৰশ্ন, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়াজনৰ নাম কি? অপশ্যন এ পাৰ্বতী কুমাৰ গোস্বামী, বি যতীন্দ্ৰনাথ দুৱৰা, চি অচ্যুত শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পাৰ্বতী কুমাৰ গোস্বামী, অপশ্যন এ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন, কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? অপশ্যন এ 1885, বি 1889, চি 1882। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি 1882। নেক্সট প্ৰশ্ন, অসমত সাৰ কাৰখানা ক'ত আছে? অপশ্যন এ কাৰ্বি আংলং, বি বোকাজান, চি সৰ্থেবাৰী, অপশ্যন ডি নামৰূপ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নামৰূপ। নেক্সট প্ৰশ্ন, কাঁহ পিতলৰ বাচন বৰ্তন প্ৰস্তুতৰ বাবে অসমৰ কোনখন ঠাই প্ৰসিদ্ধ? অপশ্যন এ সৰ্থেবাৰী, বি বঙাইগাঁও, অপশ্যন চি নামৰূপ, অপশ্যন ডি বোকাজান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ সৰ্থেবাৰী। নেক্সট, প্ৰখ্যাত উমানন্দ মন্দিৰটো কোন চনত স্থাপিত হৈছিল? অপশ্যন এ 1696, বি 1694, চি 1691। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি 1694। নেক্সট, পঞ্চপীৰৰ দৰগাহ অসমৰ ক'ত আছে? ক'ত অৱস্থিত? অপশ্যন এ ধুবুৰী, অপশ্যন বি গোৱালপাৰা, অপশ্যন চি তেজপুৰ, অপশ্যন ডি ডিগবৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ধুবুৰী জিলাত আছে। নেক্সট, অসমৰ প্ৰথম প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক কোন আছিল? অপশ্যন এ আনন্দৰাম বৰুৱা, অপশ্যন বি মহানন্দ দাস, অপশ্যন চি অম্বিকাগিৰি ৰায়চৌধুৰী, যতীন্দ্ৰনাথ দুৱৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মহানন্দ দাস। নেক্সট প্ৰশ্ন, অসমৰ মুঠ মাটিকালি কিমান? অপশ্যন এ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ, বি ৭৮,৪33 বৰ্গ, চি ৭৮,৪35। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ৭৮,৪38 বৰ্গ কিলোমিটাৰ। নেক্সট প্ৰশ্ন, বিশ্লেশ্বৰ দেৱালয় অসমৰ কোনখন ঠাইত অৱস্থিত? অপশ্যন এ তেজপুৰ, বি বেলচৰ নলবাৰী, চি উত্তৰ গুৱাহাটী, ডি গোৱালপাৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বেলচৰ নলবাৰী। নেক্সট প্ৰশ্ন, অসমৰ কোনখন জিলাত গৰম পানীৰ উঁহ আছে? অপশ্যন এ শিৱসাগৰ জিলা, বি গোলাঘাট জিলা, চি ডিব্ৰুগড় জিলা, ডি লখিমপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি গোলাঘাট জিলা। নেক্সট, কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? অপশ্যন এ 1927, বি 1923 চনত, চি 1926, অপশ্যন ডি 1921। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি 1921 চনত আহিছিল। নেক্সট প্ৰশ্ন, কোনখন ঠাইক মানচেষ্টাৰ অৱ ইষ্ট নামে জনা যায়? অপশ্যন এ ডিগবৈ, বি মাজুলী, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি তেজপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মাজুলী। নেক্সট,
অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান? অপশ্যন এ 126খন, অপশ্যন বি 125, চি 122, ডি 124খন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 126খন। নেক্সট প্ৰশ্ন, কাক বনফুলৰ কবি নামেৰে জনা যায়? অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰী, বি জ্যোতিপ্ৰসাদ আগৰৱালা, চি আনন্দৰাম বৰুৱা, ডি যতীন্দ্ৰনাথ দুৱৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি যতীন্দ্ৰনাথ দুৱৰা হৈছে বনফুলৰ কবি নামেৰে জনা যায় তেওঁক। ফ্ৰেণ্ডসকল, আজি ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰসমূহ সদায় পাই থাকিবলৈ। ধন্যবাদ।